কি সুধি আছে ৰাইজে? মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজে কৈছে ইলেক্ট্ৰিচিটি বিল যোৱা সময়ছোৱাত 7 বাৰ বঢ়াই দিয়াৰ কাৰণে বিজেপিক ভোট দিব লাগিব নেকি? 6 জনগোষ্ঠী 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কৈ নকৰাৰ কাৰণে বিজেপিক ভোট দিব লাগিব নেকি? ব্ৰহ্মপুত্ৰখন খানি দুইপাৰে এক্সপ্ৰেছ হাইৱে বনাম বুলি কৈ প্ৰতাৰণা কৰাৰ কাৰণে বিজেপিক ভোট দিব লাগিব নেকি? অসম চুক্তিৰ আত্মাক হত্যা কৰি জাতিটোৰ মূৰৰ ওপৰত কাঁহখন জাপি দিয়াৰ কাৰণে বিজেপিক ভোট দিব লাগিব নেকি? ব্ৰহ্মপুত্ৰ খানিম বুলি কৈ দুইপাৰে এক্সপ্ৰেছ হাইৱে বনাম বুলি কৈ গোকাত মিছা কথা কোৱাৰ কাৰণে বিজেপিক ভোট দিব লাগিব নেকি? কথাবিলাক অসমৰ ৰাইজক ক'ব লাগিব। চাহ শ্ৰমিকৰ মজুৰি 351 টকা কৰিম বুলি বিজেপিয়ে কৈ আজিলৈকে নকৰাৰ কাৰণে চাহ শ্ৰমিকে বিজেপিক ভোট দিব লাগিব নেকি? এই কথাবিলাকৰ উত্তৰ বিজেপিয়ে অসমৰ ৰাইজক দিব লাগিব। OPS কিয় দিলোঁ বুলি কৈছে? অংগনাবাদী কৰ্মী, আশা কৰ্মী, ৰান্ধনী, টেটৰ টিচাৰ, কম্পিউটাৰ টিচাৰ, টিউটৰ, গাঁওবুঢ়া, VDP এওঁলোকে দীৰ্ঘদিন আন্দোলন কৰি আছে সমস্যা সমাধানৰ কাৰণে। কেতিয়াবা বিজেপিয়ে গুৰুত্ব দিছিলে নেকি? এই সংগঠনবিলাকক যি গুৰুত্বহীন কৰা হ'ল তাৰ কাৰণে বিজেপিয়ে ভোট পাব নেকি? গতিকে এই কথাবিলাকে ৰাইজে চিন্তা কৰিব। মুখ্যমন্ত্ৰীয়ে মূল কথাবিলাকৰ পৰা ৰাইজৰ মনোযোগটো আঁতৰাই নিবলৈ সদায় চেষ্টা কৰি আছে। এতিয়া ৰাইজে মূল কথাবিলাকলৈ ঘূৰি আহিছে। সেইকাৰণে ৰাইজে বিজেপিৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৰহাট আহিছে, ভাল হৈছে। কওক মুখ্যমন্ত্ৰীয়ে যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কিয় নহ'ল, কি কাৰণে মজুৰি বৃদ্ধি নকৰিলে কওক। ডাবল ইঞ্জিন চৰকাৰ, ইমান 1 লাখ কোটি টকা লোন ল'বলগীয়া কিয় হৈছে? দৰমহা দিবলগীয়া হৈছে লোন লৈ পেলাই, হিতাধিকাৰী দিবলগীয়া হৈছে লোন লৈ পেলাই, আৰু তেখেতে কয় 1200 টকা অনুৰোধ দিছে। আমিও কৈছোঁ যে প্ৰতি মাহৰ 9 তাৰিখে 2500 টকাত নলক্ষ্মী আমি ক্ষমতা পালে দিম। আমি 500 টকাত চিলিণ্ডাৰ কৰ্ণাটকত, হিমাচলত দি আছোঁ। যেতিয়া আমি ক্ষমতা পাম অসমতো আমি দিব বিচাৰিছোঁ। আমি 200 ইউনিট বিজুলী বাতি ফ্ৰীকৈ দি আছোঁ য'ত য'ত আমি কংগ্ৰেছ আছোঁ। আমি ক্ষমতা পালে অসমতো দিব বিচাৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কওক অসমৰ ৰাইজক যে কি কাৰণে কাঁহখন জাপি দিয়া হ'ল, কিয় অসম চুক্তিক অৱমাননা কৰা হ'ল, কিয় অসম চুক্তিৰ 6 নং দফা বাস্তৱিত কৰা নহ'ল, খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ বিষয়টো কি হ'ল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কিয় নহ'ল, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কিয় নহ'ল, ব্ৰহ্মপুত্ৰ খনন কৰি দুইপাৰে